তো হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল ইণ্ডিয়াৰ কিছুমান ব্লগ। তো আজি আমাৰ এটা অন্য ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি আজি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ আহিছে তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যিহেতু লক্ষ্মী পূজা, সেইকাৰণে আমি এইবিলাক কাঠিঘৰ এইবিলাক ভালকৈ মুচিলোঁ, আৰু লগতে আমি পথাৰৰ পৰা দুপালমান ধান আনিবলৈ যাম। এয়া গোটেই মুচিছোঁ। এই ইয়াতে ফুকাই আছে বেলুন, কি বুলি কয় এইটোক, বাবল হিন্দীত। এইটোত চেম্পু ভৰাই লৈছে এইটোত। লক্ষী পূজাৰ গধূলি চকী বনাব লাগিব, সেইকাৰণে এডাল কুঁহিয়াৰ আনি কিনে মই কাটি থৈ দিলোঁ। লগতে দেউতাই ভাত বনাবলৈ ওলাইছে। এয়া ভাত বনাই দিছে। ইয়াতে দালি আছে, ইয়াতে ভাত আছে, ইয়াতে ভাজাখিনি বহাব। মোৰ সকলো ভিডিঅ'তে মই বিভিন্ন ধৰণৰ ঠাই বিভিন্ন ধৰণৰ দেখুৱাই থাকোঁ। আমাৰ এটা ৰাজহুৱা পুখুৰী আছে, সেই পুখুৰীটোৰ আমাৰ চাৰিওফালৰ দৃশ্যখিনি আপোনালোকক একবাৰ দেখুৱাই দিব। এইখিনি আপোনালোকক দৃশ্যটো দেখুৱাই দিছোঁ। এয়া পথাৰৰ দৃশ্যখিনি মই যিহেতু এনেই আপোনালোকক দেখুৱাই দিছোঁ। আমাৰ ৰাজহুৱা পুখুৰীটোৱে হ'ল এইটো হ'ল আমাৰ ৰাজহুৱা পুখুৰী। দেখুৱাই দিছোঁ আপোনালোকক। এইবাৰ যিহেতু আজি লক্ষ্মী পূজা আছে, সেইকাৰণে দুটুকুৰমান আপোনালোকক ধান ছিঙি আনিম, আপোনালোকক দেখুৱাই দিম গোটেই দৃশ্যটো। এনে যাই আছোঁ বহুত ভিতৰে জেগা যাই আছোঁ, আৰু আমাৰ এইবিলাক বস্তি হয়। এয়া মই যাই আছোঁ, কিবা তাৰমানে বহুত এটা বেয়া গোন্ধ ওলাইছে, কিবা মৰিছে কিজানি। তথাপি আপোনালোকক কিবা দেখুৱাই দিছোঁ, আপোনালোকক চেষ্টা কৰিছোঁ। এইটো হ'ল আমাৰ খুৰাহঁতৰ এটা শাল। এয়া আমি ধান আনিবলৈ যাই আছোঁ, আপোনালোকক দেখুৱাই দিম। তাকে আৰু ক'তো আহিছে। এয়া আমি ধাননি পথাৰত আহিলোঁ এতিয়া। এয়া ধাননি পথাৰ আমাৰ। লক্ষী পূজাৰ নিয়মটো যিহেতু পালন কৰি দিম, অকল নিয়মটো পালনে কৰিম। আমি কেইটামান ধান দিছোঁ। ইমানো ধান ছিঙিব নালাগে, কাৰণ যিবিলাক ধাননিৰ পথাৰৰ গৰাকী তেতিয়া যদি দেখা পায়, তেতিয়া আকৌ গালি দিয়াৰ কথা, মানে প্ৰব্লেমটো ডাঙৰ হৈ যাব পাৰে। সেইকাৰণে মই 4টামান ছিঙিছোঁ। এয়া দেখুৱাই দিছোঁ আপোনালোকক। এতিয়া আমি যাই আছোঁ ঘৰত। মই এইবিলাক তাৰমানে অলপ জংঘলৰ বাদি, আৰু এয়া আপোনালোকক দেখুৱাই দিছোঁ আমাৰ এইখিনি জেগা লোকেশ্যন। এইবিলাক বিভিন্ন ধৰণৰ ঢেঁকী আছে, এইবিলাক ধান লৈ যাই আছোঁ মই। দৰ্জাখন এইখন দেখুৱাই দিছোঁ। এয়া চামনিকা আহি গ'ল মোৰ ভণ্টি। মই আহি পালোঁ এতিয়া। এইকো দেখুৱাই দিলোঁ একবাৰ ধানকেইটা। এই ধানকেইটা দেখুৱাই দিলোঁ। এয়া লৈ আছে এতিয়া। এই থ'বলৈ দিম, আৰু এইকেইটা মন্দিৰত ইয়াতে এখন লক্ষী মাৰ ফটো আছিল, তথাপিও আজি যিহেতু লক্ষী পূজা, সেইকাৰণে লক্ষী মাৰ ফটো এখন লাগে। সেইকাৰণে আমাৰ ইয়াতে আছিল, কাৰণ লক্ষী মাৰ ফটোখন বহুত ছিঙি গৈছিল। সেইকাৰণে বেছিকৈ ছিঙা ফটো মন্দিৰত ৰাখিব নালাগে। সেইকাৰণে আমি মূৰ্তিকেইটা অকল ৰাখিছোঁ, আৰু কেইখনমান ফটো, আৰু ওপৰত যোৱা 2 বছৰৰ মই ধান আনিছিলোঁ, আৰু লগতে সেইখন ৰাম মন্দিৰৰ চিঠিখন আপোনালোকে যে পাইছে কিজানি, দেখুৱাই দিছোঁ। এইটো হ'ল মোৰ মন্দিৰ, এইটো ময়ে চাকি দিওঁ। ইয়াতে ধানকেইটা থৈ দিছোঁ, আৰু এতিয়া ইয়াতে আমি গধূলি থকি ভৰাম। কালি যিহেতু কাতি পূজা, সেইকাৰণে কাতি পূজাই মই বিহু, সেইকাৰণে মই আপোনালোকক আমাৰ কেইডাল তুলসী আছে আপোনালোকক ময়ো গনা নাছিলোঁ, তথাপিও আপোনালোকক দেখুৱাই দিম। এডাল, 2ডাল, 3ডাল, 4ডাল, 5ডাল, ইয়াতে 6ডাল, 7ডাল, 8ডাল, 9ডাল, লগতে ইয়াতে এডাল আছে 10ডাল। এইডাল তুলসী হৈছিল, এইডাল মৰিলে বাৰু। এইডাল তুলসী মই নগনো। ইয়াতে আছে 11ডাল, ইয়াতে 11ডাল, 12ডাল, 13ডাল, লগতে আছে 14, 15, 16, আৰু এইডাল 17, 18, 19ডাল আছে আমাৰ তুলসী। লগতে ইয়াতে আছে সৰু কেইডালমান আছে। ইয়াতে এল'ভেৰাডাল, আমাৰ এডাল কলৰ গছ লাগিছিল, তাৰমানে কলকেইটা বহুত কেৰকটুৱা খাইছে, বেয়া কৰি দিছে। সেইকাৰণে লৈ আহিলোঁ কলকেইটা, দেখুৱাই দিছিলোঁ আপোনালোকক। দেউতা আহিছে। ইয়াতে দেউতাই তাৰমানে অলপ ভাজাখিনি আপোনালোকক দেখুৱাই দিছিলোঁ। বনাইছে, কেমেৰাটো ভালকৈ নেদেখোৱাৰ কাৰণে। এয়া বনাইছে এইটো দেউতা, দেখুৱাই। এয়া ভাজিছে। এয়া এইটোৱে জিৰা দিছোঁ, জিৰা গুড়ি কৰিছিল, এইটো আনিছে। বন্ধ কৰিলে দেউতাই, এতিয়া বন্ধ কৰি দিলে। আমাৰ তাৰমানে ককাৰ
ককাৰ মই যোৱা ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ ককা যে আহিছিল আমাৰ তাত ককাৰ তাৰমানে হঠাতে এদিন যোৱাকালি নে পৰহি গা ধুইছিল হঠাতে নাকৰ পৰা তেজ তাৰমানে বহুত উলিব ধৰিছে সেইকাৰণে মা আৰু ককা এতিয়া ঘৰত নাই ককাৰ মেডিকেলত লৈছে হস্পিটেল লৈ গৈছে চিকিৎসা কৰিবলৈ এতিয়া ককা আৰু নাই কাৰণে মাক ফোন কৰিছোঁ অলপমান দেৰিকৈ এতিয়া আহি আছে বোলে আপোনালোকক এই কথাটো জনাই দিলোঁ ককাৰ তাৰমানে নাকটোৰ পৰা তাৰমানে তেজটো বহুত যাই আছে সেইকাৰণে ককাৰ প্ৰেছাৰ তাৰমানে বহুত হৈ গৈছে সেইকাৰণে এনেকুৱা এতিয়া মই গধূলি চাকি বন্তি দিম গোটেই ৰেডি হ'ম দি কিনে এতিয়া আমি ভাত খোৱাৰ লাগি যাম কোনে প্ৰথমতে খাই এনেকুৱা এটা চেলেঞ্জ কৰিম আপোনালোকে যদি কৰিব নোৱাৰোঁ এনেই আপোনালোকক ভাতখিনি দেখুৱাই দিম তোৰ যদি পাৰোঁ তথাপিও কৰিম আৰু চেলেঞ্জটো ধৰিছোঁ আপোনালোকক এনেই দেখুৱাই দিছোঁ এয়া মই ভাত খাইছোঁ ইয়াতে লৈছোঁ তাতে তেলি বেছি নাই তাৰমানে ইয়াতে লৈছোঁ এখন ভাজা ইয়াতে এটা পিঁয়াজ লৈছোঁ ইয়াতে ভাত লৈছোঁ আৰু দালি লৈছোঁ এয়া এনেকুৱা খাব ধৰি আছোঁ মই খাইছোঁ আৰু লাহে লাহে হৈ গ'ল একদম পেটটো তাৰমানে বহুত বেয়া লাগিছে ভিডিঅ'ত এনেই দেখুৱাই দিলোঁ এয়া এইটো পুৰাবলৈ ধৰিছে লাহে লাহে আমি বাৰু বা খাৱৰ কাঁহীত খাওঁ আপোনালোকে কি কৰে হাত জনাবচোন তো আজিৰ কাৰণে এইখিনিয়ে যদি ভিডিঅ'টো ভাল লাগে তেন্তে আপোনালোকক মই বাৰে বাৰে কওঁ যদি ভিডিঅ'টো ভাল লাগে এই ভিডিঅ'টোত লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু মোৰ লগত কৰিব আজিৰ কাৰণে